Non alomari ke jang parpik pena jok rongagura Sri Lanka top 1 nong halakhowa penang hemarit lang kanglum. Non malom det pia dangarwi ke jang parpik a jok lakhaing koira pli diupani MAC constituency ke parlo rongagura Sri Lanka top lapen 1 nong halakhowa anparta pregjam adim hemrit lang kanglum et pena jok kido ki thakji aphan ki ongdung arat kisum kachetong nang. Labang so lamar julong si lakhaing koira video pani constituency MAC Sarbon Telanga adim an humri damsi kisungkit povek at tumaphan apen relief camp along kido at tumaphan aning pati kikang. News Text Report Northeast Inglong News. বানপানীটো এইটো অঞ্চলতো আগত বানপানীটো হৈ আছিলে কন্টিনিউ আজি ৬-৭ বছৰমান এইটো অঞ্চলত বানপানী উঠা নাছিলে কিন্তু সেই আজি ৬-৭ বছৰ পিছত আকৌ এই বানপানীটো ইমান ডাঙৰ বানপানী আমাৰ এইটো অঞ্চলত হৈছে আৰু প্ৰত্যেক মানুহৰ চোতালততো প্ৰত্যেক মানুহৰে পানী উঠিছে আৰু প্ৰায় 50% মানুহৰ ঘৰতো সোমাইছে পানী আৰু মানুহখিনি গৰু ছাগলী খেতি পথাৰলৈ বহুত অসুবিধা পাইছে বহুত ক্ষতিগ্ৰস্ত হৈছে আৰু আপোনাৰ কিছুমান মানুহ এতিয়া ৰিলিফ কেম্পত গৈছে আমাৰ নগাখলি যেটো নাগহল প্ৰাইমাৰী LP স্কুল ৰিলিফ কেম্প তাতে কিছুমান মানুহ আছে আৰু কিছুমান মানুহ ঘৰতে আছে আৰু কিছুমান মানুহ ধৰক এই চৰকাৰে বনাই দিয়া এইটো কি কয় জানো এই হেতু চাপৰিত গৈ কিছুমান মানুহ আছে মাথাউৰি নহয় চাপৰিত গৈ কিছুমান মানুহ আছে তো এই জায়গা ৰাস্তা ঘাট বহুত ক্ষতিগ্ৰস্ত হৈছে নদীৰ কিনাৰ আমাৰ এফালে ধনশিৰি নদীৰ গৰাখহনীয়া বহুত মানে প্ৰবল মানে হেঁচাত মানে এইটো গৰাখহনীয়াবিলাক মানে ভাঙি আছে নদীৰ কিনাৰত ভাঙি গৈ আছে মই যিটো দেখিছোঁ পানী কমাৰ লগে লগে হয়তো আমাৰ এইটো অঞ্চলত মানে এই গাঁৱৰ আধাখিনি অংশ নদীয়ে ভাঙিয়ে লৈ যাব এনেকুৱা অনুভৱ হৈছে বানপানী কেইদিন হৈছে বানপানী আজি ৩ নম্বৰ দিন হয় এটা বৰ্তমানলৈকে চৰকাৰৰ পৰা কি পাইছে সুবিধা পাইছে বৰ্তমান চৰকাৰৰ পৰা মানে কি চৰকাৰৰ পৰা পঠাব বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই পাব বুলি কৈছে যোৱাকালি আমাৰ এইটো পৰহি ৰাতি শ্ৰৱণ তেলেংগা আৰু আমাৰ মই নিজে মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট হয় আৰু এখেতেও ভোটৰ প্ৰেচিডেণ্ট হয় আমিও লগতে ঘূৰিছিলোঁ কিন্তু বৰ্তমানলৈকে কোনো গভৰ্ণমেণ্টৰ পৰা একো সাহায্য এতিয়ালৈকে আহি পোৱা নাই পাব বুলি আশ্বাস দিছে এইটোৱে আৰু এটা চৰকাৰত আপোনালোকৰ কি জনাব বিচাৰিছে চৰকাৰত কি জনাব বিচাৰিছে চৰকাৰক আমি এইটো অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতসকলৰ যিটো প্ৰতিনিধি আছে আহি পেলাই এইবিলাক পৰিদৰ্শন কৰিব লাগে আৰু চাব লাগে আৰু আমাৰ নদা বিশেষকৈ আমাৰ যিটো গৰাখহনীয়া নদীৰ ধনশিৰি নদীৰ গৰাখহনীয়া এইটো প্ৰতিৰোধ কৰিব লাগে বা বল্ডাৰ পিচিঙৰ ব্যৱস্থা কৰি দিব লাগে আৰু ৰাইজৰ যিটো ক্ষতিগ্ৰস্ত খেতি পথাৰ যিবিলাক নষ্ট হৈছে এইবিলাক মানে ক্ষতিপূৰণ চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটোৱে মোক চৰকাৰৰ ওপৰত অনুৰোধ আৰু মাথাউৰিটো আমাক বনাই দিয়ে এইটোৱে আমাৰ নিবেদন আমাৰ মানে এইটোৱে লাগে মাথাউৰিটো হ'লে হয়তো এই বানপানীৰ সমস্যাটোত আজি আমি ভুগিব নলগা হ'লেহেঁতেন আমাৰ যেনেকে হওক আমাৰ মাথাউৰিটো দিব লাগে বানপানী কেইদিন হৈছে বানপানী আজি 2 দিন হৈ আছে 3 দিন কিন্তু 2 দিনত আজি পানীটো বেছি হৈছে কালিৰ পৰা পানীটো বেছি মানে কি চৰকাৰৰ পৰা সুবিধা পাইছে আমিতো এতিয়াও পোৱা নাই এইটো সাইডত কিন্তু পানী এইটো সাইডতে বেছি হৈ আছে এইটো সাইডত আমি এতিয়ালৈকে কোনো সুবিধা পোৱা নাই এটা চৰকাৰত কি জনাব বিচাৰিছে চৰকাৰৰ ওচৰত এইটোৱে আমাৰ নিবেদন আৰু অনুৰোধ মানে আমাৰ মাথাউৰিটো যেনেকে হওক দিয়ক আমাৰ মাথাউৰিটোৱে লাগে মেইন MAC আহিছে নেকি MAC মই দেখা নাই মই দেখা নাই না MAC স্যার আহিছে যেহেতু আমার মাথাউৰিটো লাগে ইমান বিপদ হৈ আছে আমাৰ ঘৰৰ পানী ইমান অলপ পানীটো নহয় আমাৰ ঘৰৰ ওচৰতে নাহে আৰু মাথাউৰি নাই বুলিয়ে এইটো কাৰণে আহিছে ইমান পানী